মজা লাগিছে আৰু এয়া আমাৰ হেঁতি আহি পাই গ'লি আৰু দেই আহিছে দেখিছে টমটম এজনী আমাৰ টিকলিজনী হয়নে দেখি নমস্কাৰ স্বাগতম জনাইছোঁ মোক পুনৰ নতুন এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ কেইটা বাজিলে 3:30 বাজিছে জানেনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে আজি আহিব আমাৰ ঘৰলৈ ভণ্টি মানে গুৱাহাটীত থাকে ভণ্টিহঁত সিহঁতি মানে গৰম বন্ধ মানে আৰু সেইকাৰণে আহিছিলে তাৰপিছত মাহঁতৰ ঘৰত আছিলে তাৰপাছত এতিয়া আজি আমাৰ ঘৰলৈ আহিব ভাবিলোঁ ভিডিঅ'টো কৰোঁ কিছুমান স্মৃতি আমি ভিডিঅ'ৰ জৰিয়তে সাঁচিবলৈ চেষ্টা কৰিছোঁ আৰু সেয়ে ভাবিলোঁ ভিডিঅ'টো কৰোঁ ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে চাব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ ৰাতিপুৱা যিহেতু ৰুটি চাহ খালোঁ ৰুটি চাহ মানে চাহটো আজিকালি নাখাওঁ একেবাৰে ৰুটি আৰু গাখীৰ তেনেকৈ গাখীৰ যি ওলায় তাৰমানে 3 পোৱামান সেইখিনি আমি 6জন আছোঁ আৰু ঘৰৰ পৰিয়ালৰ সদস্য তাৰপাছত 6জনে মানে গাখীৰ পগাওঁ আৰু ৰুটিৰ সৈতে খাই দিওঁ আমাৰ ডেইলি ৰুটিন ৰাতিপুৱা এতিয়া তেনেকৈ চলি আছে চাহটো খোৱাটো একেবাৰে কমাইছোঁ গেছৰ প্ৰব্লেমবোৰ বেছি হ'বলৈ ধৰিছে চাহ সেইটো কাৰণে চাহ নাখাওঁ একেবাৰে তাৰপাছত ভাতো খাবলৈ ৰুটি খাই দিয়াৰ পাছত ভাত খাবলৈ ভোক নালাগে আৰু সেনেকৈ ঠেলিয়াই থাকোঁতে এতিয়া 3:30 বাজিলে মানে 3টা বজাত ভাত খালোঁ ভাত খাই বাচন ধুই আজৰি হ'লোঁ আৰু এতিয়া ভাবিছোঁ ভণ্টিহঁত আহিব যে মই ভিডিঅ'টো আৰম্ভ কৰি লওঁ তেতিয়াহে আপোনালোকক দেখুৱাই যাব পাৰিম আৰু আৰম্ভ নকৰিলে ভিডিঅ'টো আচলতে ভাল নালাগে আৰম্ভ কৰাৰ পাছতে শেষ কৰিবলৈ মন যায় যদি ভিডিঅ'টো প্ৰথম ইন্ট্ৰ'টো মানে আৰম্ভণিটো কৰি দিয়া নাযায় তেতিয়া মানে ভাল নালাগে আৰু এতিয়া আমাৰ শুন মানে মই যেতিয়ালৈকে নুশুওঁ তেতিয়ালৈকে সিও নুশুৱে সেইকাৰণে তাক অকণমান শুৱাই লওঁগৈ মই শুই দিলে মানে সি শুব দেউতাকে ইমান উমলাইছে শুৱাবলৈ নাই সি নুশুৱে নহয় এতিয়া তাকো শুৱাই লওঁ তাৰপিছত ভণ্টিহঁত আহিলে আপোনালোকক দেখুৱাম আমাৰ মানে চোতালখন বৰষুণ দি থকাৰ কাৰণে বহুত বোকা হৈ গ'ল আৰু এই আমাৰ ওচৰৰে বেটেৰী এখন কৈছিলোঁ বেটেৰীখনতে আনিবলৈ যাব ফোনটো কৰিলোঁ আৰু যাবলৈ কৈছোঁ আৰু তাৰপিছত এখেত যোৱা কথা কৈছিলে এখেত যাবলৈ মানে এতিয়া মোৰ মানে জন্মঘৰ বহুত দূৰ নহয় দেই ওচৰতে তথাপিতো 1-1.5 কিলোমিটাৰমান হ'ব সেইকাৰণে মানে বোকা আমাৰ সমাজৰ ৰাস্তাটো মানে এইকেইদিন বৰষুণ দি বোকা হৈ গ'ল আৰু আমাৰ চোতালখনো বহুত বোকা হৈ গ'ল গাড়ী ওলাই গ'লে গোটেই চোতালখন ফালি পেলাব সেইকাৰণে মানে বেটেৰীখন কৈ দিছোঁ আৰু বেটেৰীখনতে আহিব আপোনালোকক দেখুৱাম এই যে মজা লাগিছে আমাৰ সিহঁতে আহি পাইছেহি আৰু এয়া আমাৰ হেঁতি আহি পাই গ'লি আৰু দেই আহিছে দেখিছে টমটম এজনী আমাৰ টিকলিজনী হয়নে দেখি ক'ত আহিলোঁ ভাবিছে তাই পানী খায় ধুনীয়া লাগিছে মোক টিকিয়া পিন্ধাই আনিছে মজা তোৰ কাপোৰযোৰ মোৰ ইমান পচন্দ লাগিছে কিয় বৈ দিয়া এই তাইক খুৱাই তোকো দিছোঁ তাইক খুৱাই প্ৰথম আৰু চুমে লৈ আনিছে এই দুটা কাপ ভিনিয়েক আৰু মোলে দেই কাপ দুটা কেনেকুৱা লাগিছে এই দুটা কাপ আমাক বোলে অৰ্জুন গছৰ চাউলৰ যিটো চাহ খাওঁ নহয় চাহটো খাবলৈ দিছে বোলে আপোনালোকক মই কথা এটা কওঁ দেই আমাৰ এই দুজনক চাবচোন কাক আমাৰ ল'ৰা দুটাক কি কথা পাতিছে এহেঁতি আমাৰ ল'ৰা দুটাই কি কথা পাতিছে চাব দেই আমাৰ শুনে খুব ভাল পাইছে টিকি আহিল টিকি খুব খেলিবলৈ মাতিছে আমাৰ শুন্তি আনিলেগৈ আইচক্ৰীম দেই সেয়া চাওক আইচক্ৰীম আমাৰ শুনে খাব এতিয়া আৰু এয়া আমাৰ এই ল'ৰা ছোৱালী দুটা চাওক দুয়োটা ইমানেই ভাল পাইছে মানে খেলি ফুৰিছে এইপিনে আমাৰ খুলখালি আৰু শিনি দুইজনে মানে কথা পাতি আছে বহুত দিনৰ মূৰত লগ পাইছে আমাৰ শুনে এয়া আৰু মই আপোনালোকক দেখাই দিওঁ এয়া চাওক
এয়া হৈছে মায়ে দি পঠিওৱা এইকেইটা হৈছে গোল নেমু আমাৰ ঘৰত কাজি নেমু আছে দেই তাৰপিছত গোল নেমু দি পঠিয়াইছে তাৰপাছত দি পঠিয়াইছে এইটো পকা কঁঠাল আৰু এইখিনি তামোল আৰু এইটো এটা ডাঙৰ কঁঠাল এইখিনি মায়ে দি পঠিয়াইছে মাক মানে কৈছিলোঁ মই তামোল কেইটামান দি পঠাওঁ আৰু আপোনালোকক দেখাই চাওক এইখিনি কি ধৰিব পাৰিছেনে এইখিনি হৈছে অৰ্জুন গছৰ ছাল পণ্টিহঁত লগত মানে ডাঙৰ এজোপা আছে আৰু সেইখিনি মানে তাইক মই লৈ আনিবলৈ কৈছোঁ তাই লৈ আনিছে আমাৰ মানে কেক বনোৱা এইখন চাওকচোন কি কৰিলে এইখনত বহিবলৈ ধৰিলে এয়া দোকানলৈ অকণমান আমাৰ দোকানলৈ আহিব লাগে এয়া বহি আছে তাৰপিছত আমাৰ এইফালে আমাৰ মইনালোকে দোকানত আছিলে নহয় আমি অহা দেখি পিনে সি মানে দোকানত থাকি মানে বেয়া পায় দেই আমনি পাই হ'বলৈ সি গুচি গ'লগৈ নহয় তাৰপিছত এনেই তাইক যে আহিব লাগে সেইটো কাৰণে গুচি আহিলোঁ মই ভাত বনাই আছোঁ এতিয়া কিবা এটা লৈ লওঁ তাৰপিছত যাওঁ কি লাগে আমাৰ শুনে কৃষ্ণ কৃষ্ণ কৰিছে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৰিছা ভণ্টি মোৰ পিছৰজনী দেই আমাৰ ঘৰৰ ছোৱালী 4জনী তাৰপিছত মই মানে ডাঙৰ মোৰ পিছৰজনী বিয়াৰ পিছত প্ৰথমবাৰ আহিছে আমাৰ ঘৰত থাকিবলৈ আজি ছোৱালীজনী জন্ম হোৱাও এতিয়া 2.5 বছৰ হ'ল আমাৰ সোণৰ সৈতে একেলগৰ তাৰ আগতো তাৰমানে তই আমাৰ ঘৰত 4 বছৰ নহয় বেছি হ'ল 5 বছৰমান থাকিবলৈ অহাই নাই একেবাৰে ছোৱালীটা থাকিবলৈ আহিছিলে তাৰপাছত আৰু এতিয়া আমি 2জনী পাকঘৰত এতিয়া ৰন্ধাত লাগিছোঁ দুইজনী লাগি আছোঁ পূৰা গৰম খানি গৰমত আৰু 2জনী সেইটোত ফেনো নাই মই লাগিছোঁ ৰন্ধাত তাৰপাছত চুমু আছে মইনা আছে ল'ৰা ছোৱালীহালক চাই আছে তাই ছোৱালী এজনী আমাৰ অকণমানিটো সিহঁতক মানে চাই আছে আৰু কি ৰান্ধিছোঁ আপোনালোকে চাওক এয়া সিহঁতি মাছ মাংস মানে নাখায় দেই সেইকাৰণে পনীৰ তাৰপাছত এয়া ভেন্দি তাই কাটি আছে ভেন্দি ফ্ৰাই কৰিব বোলে তাৰপাছত ইয়াত আছে কি জানেনে কঁঠাল গুটি পিটিকা খাই আমিও ভাল পাওঁ তাইও ভাল পায় সেইটো কাৰণে তাই নিজৰ ষ্টাইলত বনাব বোলে কঁঠাল গুটি পিটিকাটো দেই আৰু আনফালে দালি ভাত হৈ গ'ল আৰু এইখিনিয়ে আজি চব্জি বনাম আৰু চাটনি অকণমান বনাব লাগিব যোৱাই নাই অহা দেই তাই আহিছে আকৌ ভাগিন আহিছে তাৰপিছত তাইৰ লগত মই যোগালী বেছিকৈ লাগিছে তাই মানে বনোৱা চিষ্টেমটো অকণমান বেলেগ আমি সম্পূৰ্ণ একেবাৰে গাঁৱলীয়া ঠাচত সহজ হিচাপে বনাই থৈ দিওঁ তাই মানে বনোৱাটো অকণমান বেলেগ ধৰণৰ আৰু তাই মোক কৈ গৈছে আৰু মই আৰু দেখুৱাই গৈ আছোঁ যোগাৰ দিছোঁ বনাই আছোঁ আৰু 2জনীয়ে লগ লাগি আমাৰ এয়া ভাত খাব হৈ গ'ল এয়া চাউল আৰু এয়া ভণ্টিয়ে চবফালে লাগি ভাগি দিছে অকণমানজনীয়ে খাইছে কি কি ৰান্ধিছে চাওক এয়া ভেন্দি পনীৰ কঁঠাল গুটি পিটিকা দালি আমাৰ মইনা টোপনি থৈছিলে এতিয়া আহিছে আৰু এতিয়া এইফালে শুনটি আমি এতিয়া ভাতকেইটা খাই লওঁ আৰু এই তাইক কিবা দি দিয়া আকৌ খাই বৈ আজৰি হৈ গ'লোঁ ধুই পখালি আজৰি হৈ গ'লোঁ তাৰপাছত এতিয়া শুমগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ দেখুৱালোঁ আপোনালোকক আলহী অহাৰ পৰা ৰাতি ভাত খোৱালৈকে কিছু মুহূৰ্ত অকণমান ভিডিঅ' কৰি ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ জনালোঁ অশেষ ধন্যবাদ।